Hi friends, welcome back to my YouTube channel. Or আপোনালোকে দেখিছে সব পানী ফালে পানী 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 আৰু সব ফালে পানী পানী আৰু ঘৰৰ পিছফালেও পানী আৰু ইফালেও পানী ঘৰৰ সন্মুখতে পানী পুৰা আৰু আপোনালোকক যোৱা ব্লগটো কৈছিলোঁ যে মই জাষ্ট গাঁৱৰ পানীবিলাক দেখুৱাম এইবিলাক চব পানী পানী চব পানী আৰু চাওক তোমাৰ ভালকৈ মই জুম কৰি দিছোঁ চাওক কেমেৰাটো ভাল নহয় আৰু সেইকাৰণে আৰু এইবিলাক ধান আনি থৈ দিছে আমাৰেই হয় আৰু গাজালি মেলি গৈছে পথাৰ আছে আৰু ইফালে পানী আৰু চবফালে পানী 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 চাওক বন্ধু বান্ধৱীসকল আপোনালোকে দেখিছে চবফালে পানী আৰু ৰাস্তাটো পূৰা আধা সলকি গৈছে আৰু আপোনালোকক দেখুৱাম আৰু তালৈ যাম এয়া হৈছে আমাৰ গাঁৱৰে মানে আৰু এফালে ঘৰ এফালে পূৰা পানী আৰু চাওক এফালে ঘৰ এফালে পানী আৰু আপোনালোকক গৈ আছোঁ যিখিনি মানে পূৰা ৰাস্তাটো পূৰা এফাল সলকি গৈছে CC ব্লকৰ সৈতে সলকি গৈছে আৰু মই জাষ্ট গৈ আছোঁ বলক তেনেহ'লে আপোনালোকক দেখুৱাই থাকিম ভিডিঅ'টো চাই থাকক আৰু কি ক'ম মানে ধান আছিল মানে আৰু ধানবিলাক মানে কাটি থৈ দিয়া গৈছিল আপোনালোকে জানে এই পূৰা এইকেইদিন 6 দিনমান হৈছে আৰু 6 দিনমান হ'ল আৰু বৰষুণ পৰি আছে আৰু এইবিলাক ধান এইখিনি জাষ্ট খাই গৈছে আৰু সেইবিলাক কাটি কৰি থৈ দিছে মানে চাওক বন্ধু বান্ধৱীসকল এই আগত কাটি কৰি থৈ দিছে মানে আৰু সেইবিলাক পূৰা গাছ মেলি গৈছে আৰু এইফালে চাওক না ঘৰৰ ছাগলী সোমাই আছে চাওক পোৱালিকেইটা হৈছে আৰু মানে আজি ৰ'দ দিছিল আনিব পৰা নগ'ল কাৰণ মানুহ নাপাল পূৰা গাঁৱত আৰু বেলেগো মানে মানুহ চানুহবিলাক কৈ থৈছে আৰু কাইলৈ অনাৰ কথা কৈছে কি হয় বাৰু পূৰা আপোনালোকক দেখুৱাম মানে গজালি মেলি গৈছে ধানো চাওক না এয়া চাওক আপোনালোকে চাব পাৰে এইবিলাক কি দীঘল দীঘল গজালি মেলি দিছে অ' ভাই ধানৰ অৱস্থা কি হৈ গৈছে মানে ভাই এয়া চাওক ধানৰ গজালি আৰু এইখিনি আছে কাইলৈ মানে মানুহ চানুহ কৰা হৈছে আহিম বুলি হৈছে আৰু এতিয়া যাম চিগাখিনি চাবলৈ আপোনালোকক দেখুৱাম আৰু পানী কিমান ক'ত কিমান পানী কমেণ্ট কৰি নিশ্চয় জনাব ফালে বা ফালে পূৰা পানী সোমাইছে আৰু কল বাগানবিলাক আপোনালোকে দেখিব পাৰে কল বাগান অনিষ্ট হৈ গৈছে আৰু কি ক'ম মানে পানীটো আপোনালোকে দেখিছে মোৰ নেক্সট ভিডিঅ'টোত মই পানী চাব গৈছিলোঁ সেয়া ভিডিঅ' দেখিছোঁ আপোনালোকে গমে পাইছে পানী যোৱা কিমান দিন হৈছে বেছি দিন হোৱা নাই জাষ্ট আৰু পানী আহি গৈছে মানে মানুহবিলাকৰ বহুত কষ্ট হৈছে আৰু এনেকুৱা মানে মই এতিয়া য'ত গৈ আছোঁ এনেকুৱা CC ব্লক য'ত নেকি ৰাস্তাটো এফাল সলকাই পেলাইছে আৰু মানুহবিলাক ভেটা ভেটি কৰি আছে কি কৰিবা বলক তেনেহ'লে বন্ধু বান্ধৱীক আপোনালোকে চাব পাৰে এফালে JCB দি পূৰা কাম কৰাত লাগি আছে আৰু মানুহ চাওক নাই কি অৱস্থা আৰু আপোনালোকৰ আগৰখিনি দেখুৱাম যিখিনি ঠাই অতিকৈ বেয়া হৈ আছে বঢ়িয়া বহক আৰু চাওক আৰু কেনেকুৱা হয় বন্ধু বান্ধৱীসকল আপোনালোকে চাব পাৰে যে চাওক মানে পূৰা অৱস্থা বেয়া হৈ গৈছে আৰু এইফালে মাটি চাটি তোলা তুলি কৰি আছে আৰু মাটি চাটি ৰাস্তাত পেলাই হৈছে আৰু এইফালে গছ চছ কাটি কৰি এইফালে দিছে আৰু এইফালে চাওক পূৰা যিখিনি বেয়া জেগা একেবাৰে ভয়ানক সেইখিনি পূৰা লাগি আছে আৰু এইফালে আপোনালোকে দেখা চাওক
বান্ধৱীসকল আপোনালোকে দেখিলে যে ৰাস্তাটো পূৰা সলকাই লৈ গৈছে আৰু কাম চাম পূৰা লাগি আছে আৰু মই কৈছোঁ না ৰাস্তাটো মানে পূৰা এফাল সলকাই দিছে আপোনালোকক দেখুৱালোঁ আৰু ভিডিঅ'টো আছিল ইমানেই মানে পানী কেনেকুৱা হৈ আছিল মই জাষ্ট সেইটোৱে দেখুৱালোঁ যদি ভিডিঅ'টো চাই ভাল লাগিল ডিছলাইক এটা মাৰি দিবা যদি ভাল লাগে ডিছলাইক এটা কৰিবা আৰু বেয়া লাগিলে আৰু লাইক এটা কৰি দিবা আৰু যিসকলে নতুনকৈ আছে প্লিজ ছাবস্ক্ৰাইবটো কৰি লৈ যাবা আৰু ছাবস্ক্ৰাইব কৰি কিনে মই ভিডিঅ' বনাই আছোঁ আৰু প্লিজ